শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা কৰি নাছিলোঁ আৰু আজি এতিয়া মাঘ বিহু শুভেচ্ছা সকলোকে একদম হিয়াভৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এয়া আমাৰ ঘৰতে মেজি সাজু হৈ আছে এয়া মেজি জ্বলাবলৈ সাজু হৈ আছোঁ চুৰিয়া গামোচা লৈ পেলাই চুৰিয়া চেলেং লৈ মানুহ আহিলে গোট খালে আমি মেজি জ্বলাম এয়া আৰু আজি ব্লগটো আমাৰ এই মাঘৰ বিহুৰ পৰা আৰম্ভ কৰোঁ গতিকে ভিডিঅ' চাই থাকিব শেষলৈকে আশা কৰিছোঁ সকলোৱে নিশ্চয় ভাল লাগিব আৰু বলক তেতিয়াহ'লে আমি ইয়াৰ পিছৰ পৰ্বলৈ আৰম্ভ তাৰপিছত এয়া মাহ প্ৰসাদৰ যোগাৰ হৈ আছে তাৰপিছত এয়া বৰমায়ে ভিডিঅ' কৰি আছে এয়া তাৰপিছত এয়া আমাৰ ছোৱালী এয়া সকলোকে দেখাই দিছে এবাৰ চাই দিয়ক এইফালে চবকে উলিয়াই দিছোঁ খালি মেজিহে জ্বলি এদাই হ'ল আৰু সেয়া ভিডিঅ' অথনি দেখালোঁ আৰু এইফালে আমাৰ পেহীয়ে মাহ লৈ আছে চাওঁ পেহী লৈ থাক এয়া কাবেলি বুট আছে আৰু এয়া মাহ তাৰপিছত নাম হ'ব এয়া আমাৰ মেজি বৰ্তমান এদাই হ'ল জ্বলি পেলাই এয়া আমাৰ বিভিন্ন ধৰণৰ পিঠা ওলাইছে নতুন নতুন ডিজাইনৰ এয়া নিমকি কাঠআলু পকৰি কাঠআলু ভজা তাৰপিছত এইটো বুজি পোৱা নাই দেই এইটো কি পৰা বনাইছে এয়া পিঠাগুড়ি পৰা বনাইছে নাই আৰু এইখিনিতো চিনাকি এইটো জোনবাই পিঠা তাৰপৰা এয়া আৰু এয়া দীঘলীয়া ঘিলা পিঠা একদম লাডু লাডুকৈ ধুনীয়াকৈ বনাই থৈছে মাজত ফেনী পিঠা পিঠা ডিজাইন আমাৰ ধুনীয়া ধুনীয়া হৈ গৈ আছে দেই দিনে দিনে আৰু প্লেট আহিবলৈ বাকী আছে বাৰু এতিয়া আমাৰ এয়া চাহ খোৱা পৰ্ব আৰম্ভ হৈছে বিভিন্ন পিঠা পনা আমাৰ সকলোৱে আনিছে খুৰীহঁতে বৰমাহঁতে আনিছে পিঠা নবৌহঁতে আৰু এয়া সকলোকে দেখাই দিছে এইফালে চাই দিয়ক খুৰী খুৰী এইফালে চাই দিয়ক এবাৰ মীনা খুৰী এইফালে আমি মাঘৰ বিহু পিঠা আনিছোঁ সকলোৱে খাবৰ কাৰণে ৰাইজে সকলোৱে যাতে মিলি জুলি খায় এতিয়া আমি আপোনালোকক পিঠাখিনি প্ৰথমতে এবাৰ দেখাই লওঁ আমাৰ আহিছে এয়া খুৰীহঁত দীপক দাহঁত আছে হেপী বিহু সকলো আহিছে এয়া ৰৈ আছে তাৰপৰা বাবাহঁত আছে
ক'লা চাউলৰ পৰা বনোৱা নে কি বাৰু নহয় অঁ বিতৰক দিছে সেইকাৰণে গোলপীয়া লাগিছে আৰু এয়া কি আছিলে এই ক'লা এইটো কি আছিলে এইটো সেইটো ক'লা চাউলৰ পিঠা ক'লা চাউলৰ পিঠা সেইটো বগা পিঠা ব্লেক ৰাইচ আৰু এইটো ক'লা চাউলৰ ফেনী পিঠা এইটো ক'লা চাউলৰ নি ক'লা চাউলৰ ফেনী পিঠা এয়া চুজি পিঠাগুড়ি আৰু ময়দা এইগুলো এই ঘিলা পিঠাটো তাৰপিছত এয়া নিমখীয়া পিঠা আৰু এয়া কি আছিলে এয়াও বিতৰে দি পেলাই ঘিলা পিঠা বনাইছোঁ ভিতৰক দি পেলাই আৰু এয়া মই বনাইছোঁ দেই মই বনাইছোঁ সময় বনোৱা দেই ধন্যবাদ মই পেহী নামটো মই লৈ লৈছোঁ আৰু হেৰি আছে এয়া কি হয় এয়া পিঠাগুড়ি আমাৰ পিঠা বিতৰণাও মানে খোৱা বোৱা চলি আছে মোক দিব আমাৰ প্ৰসাদ বিতৰণ হৈ আছে দেই তাৰপিছত আকৌ জলপান হ'ব চব ভালকে চাই মেলি দিয়ক মাহ প্ৰসাদৰ পিছত এতিয়া জলপানৰ পৰ্ব আৰম্ভ হ'ল জলপান খাই উঠিলোঁ এয়া ৰাইজে খাই আছে মই আপোনাক ভালকৈ দেখাই দিছোঁ খাই আছে চবেই জলপান নহয় এদাই হৈ গৈছে খাই দিয়ক ডেগাঁৱৰ গুড় মোৰ খালি বস্তু এটাহে পাহৰি গ'লো আপোনালোক সকলোকে এটা বিশেষ কথা ক'বলৈ আহিলোঁ মই নৱেম্বৰৰ প্ৰথম সপ্তাহত মই গুৱাহাটীলৈ গৈছিলোঁ এটা বিশেষ কাৰণ সেই বিশেষ কাৰণটো মই এতিয়া আপোনালোকক সকলোকে অৱগত কৰাই দিওঁ যে মই কটন ইউনিভাৰ্চিটিত কটন বিশ্ববিদ্যালয়ত মই এণ্ট্ৰেঞ্চ পৰীক্ষাৰ কাৰণে গৈছিলোঁ মই দুটা বিষয়ত এণ্ট্ৰেঞ্চ দিছিলোঁ প্ৰৱেশিকা পৰীক্ষা ধৰি লওক প্ৰথমটো মোৰ নিজৰ সন্মানীয় ছাবজেক্ট বিষয় আছিলে ৰাজনীতি বিজ্ঞান আৰু ৰাজনীতি বিজ্ঞানৰ লগতে মই এটা মোৰ পঢ়িবৰ ইচ্ছা আছে গতিকে সেই হিচাপত মই সাংবাদিকতা গণমাধ্যম আৰু বিভাগত মানে বিষয়ত মই প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু সেই হিচাপত মই ৰাজনীতি বিজ্ঞান বিভাগত নাপালোঁ তাৰ বাবে মই দুখিত মানে সেইটোতো মন আছিলে তথাপি এইটো কাৰণে সুখ লাগিছে ভাল লাগিছে যে মই সাংবাদিকতা বিষয়ত মই পঢ়িবলৈ সুবিধাটো পালোঁ গতিকে মোৰ এডমিশ্যন হৈ গ'ল বৰ্তমান আৰু সেই কথাটোকে আপোনালোকক কোৱা নাছিলোঁ মই কাৰণ আগলৈকে ক'বলৈ বেয়া লাগিছিলে গতিকে আহিলোঁ মই আৰু সকলোৰে আশীৰ্বাদ মই কামনা কৰিছোঁ যাতে যি আগলৈ আৰু আগবাঢ়ি মই মোৰ পথত ভালদৰে আগবাঢ়ি যাতে যাব পাৰোঁ গতিকে এইটোৱে আপোনালোক বিশেষ কাৰণটো আছিলে মই তেতিয়া কোৱা নাছিলোঁ সেইটো কাৰণে বেয়া লাগিছিলে যে আগতীয়াকৈ জনাই থাকিবলৈ বেয়া লাগিছিলে কাৰণ নাপালে মোৰে বেয়া লাগিব গতিকে সেইকাৰণে মই আপোনালোক তেতিয়া জনাম পাছত জনাই দিম বুলি কৈছিলোঁ সেই আগৰ ভিডিঅ'ত গতিকে কথাটো সেইটোৱে আছিলে আৰু ভাল লাগিছে এতিয়া সকলোৰে আশীৰ্বাদ মই কামনা কৰিছোঁ আৰু এতিয়া ভিডিঅ' বৰ্তমান যোৰহাটৰ পৰা ব্লগ নহ'ব গতিকে গুৱাহাটীত যদি সময় পাওঁ সেই মাজে সময়ে তেতিয়া মই ব্লগ দিবলৈ চেষ্টা কৰিম আৰু মোৰ ফটোগ্ৰাফীও মই চলাই গৈ থাকিম তাৰ লগতে আৰু কি নতুন কাম কৰিব পাৰোঁ সেইখিনি মই আগবঢ়াই নিবলৈ চেষ্টা কৰিম গতিকে এখন নতুন ফিল্ডত নামিছোঁ সাংবাদিকতা বিষয়ত গতিকে কি কৰিব পাৰোঁ তাকে সেয়া ভৱিষ্যতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই এইটোৱে গতিকে এইখিনি এৰি থৈ যাব লাগিব মোৰ পথাৰখন মই ইয়াত থকা সকলোখিনি প্ৰায়
এৰি থৈ যাব লাগিব ইয়াতে, কাৰণ ইমানেই আৰু বিশেষ বেলেগ একো নাই। এতিয়া গৰু লৰাবলৈ আহিছোঁ, গৰু লৰাই এৰাল মানে অলপ আঁতৰত দিলোঁ, তাৰপৰা এতিয়া অলপ ওলাই আহিছোঁ মুকলিকৈ। আৰু বিহু কেনে গৈছে আপোনালোকৰ? আমাৰ ভালে গ'ল, আমি জলপান পিঠা পনা খাই আহিলোঁ, আপোনালোক সকলোকে দেখালোৱেই, আৰু ইমানেই আৰু। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু বিশেষ নাইকিয়া। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল লাগিলে, কেনেকুৱা আপোনালোকে কেনেদৰে উদযাপন কৰিলে যদি জনাব পাৰে জনাব। গতিকে ইমান আছিলে, আৰু আকৌ অন্য ভিডিঅ'ৰ সৈতে পাছত আপোনালোকক লগ পাম। মোৰ ক্লাছ 18 তাৰিখৰ পৰা আছে, অহা আজি হ'ল 14 তাৰিখ, 18 তাৰিখৰ পৰা মোৰ ক্লাছ আৰম্ভ হ'ব, মানে আমাৰ ক্লাছ আৰম্ভ হ'ব মাছ কমিউনিকেশ্যনৰ। আৰু গতিকে পাছৰ ভিডিঅ'খিনি চাই যাব আপোনালোকে। মই এইকেইদিনতে যাব লাগিব, তেতিয়া আপোনালোকক ভিডিঅ' দেখাই থাকিম। গতিকে টাটা বাই বাই, আৰু অন্য ভিডিঅ'ৰ সৈতে লগ পাম। টাটা।